অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব লাগে মাদ্ৰাছা। এই দাবী হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ। আজি দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল যোগে সংগঠনটোৱে এই দাবী উত্থাপন কৰে। সংগঠনটোৰ সভাপতি বলেন বৈশ্যই পূৰ্বৰ চৰকাৰসমূহৰ ভুলৰ বাবে অসমত জেহাদী বৃদ্ধি পাইছে বুলি অভিযোগ উত্থাপন কৰে। লগতে অসমৰ পৰা জেহাদী নিৰ্মূল কৰিবলৈ হ'লে মাদ্ৰাছা নিষিদ্ধ কৰাৰ লগতে হিন্দু যুৱকৰ দ্বাৰা এটি বিশেষ কৰ্মী বাহিনী গঠন কৰাৰো চৰকাৰক আহ্বান জনায়। এই যে জেহাদী আজি ইমানকে গিজগিজাবলৈ পাৰিছে, ইয়াৰ কাৰণে পূৰ্বৰ চৰকাৰবিলাকক আমি দোষাৰোপ কৰিছোঁ। কাৰণ আমি 90 দশকৰ পৰা চিঞৰি আছোঁ। যিটো সময়ত আমি চিঞৰ বাখৰ কৰিছিলোঁ অসমত জেহাদী ওলাইছে, তেতিয়া অসমৰ 80% মানুহে জেহাদী কি ISI কি নাজানিছিলে। আমি তেতিয়াৰ পৰা চিঞৰি আহিছিলোঁ। আনকি খুদ বিজেপি চৰকাৰৰ দিনত আমি 2015 চনত তদানীন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াক আমি হাতে হাতে তেখেতক লগ ধৰি তেখেতৰ ঘৰত স্মাৰক পত্ৰ দিছোঁ। আমি তাত কৈছিলোঁ যে অসমক জেহাদী মুক্ত কৰিব লাগিলে, অসমৰ পৰা জেহাদী নিৰ্মূল কৰিব হ'লে দুটা বিন্দুত খুব গুৰুত্ব দিব লাগিব। এটা হ'ল অসমৰ সকলো ধৰণৰ মাদ্ৰাছা অসমত নিষিদ্ধ কৰিব লাগিব। আৰু 2 নম্বৰটো আছে কি যে এটা স্পেচিয়েল টাস্ক ফ'ৰ্চ, কেৱল হিন্দু যুৱকৰ দ্বাৰা এটা স্পেচিয়েল টাস্ক ফ'ৰ্চ বনাব লাগে আৰু সেই স্পেচিয়েল টাস্ক ফ'ৰ্চৰ দ্বাৰা এগেইনষ্ট অফ জেহাদী অপাৰেশ্যন চলাব লাগে আৰু সেইটো চেণ্ট্ৰেল গভমেণ্টে তাক নিয়ন্ত্ৰণ কৰিব লাগে, কণ্ট্ৰল কৰিব লাগে বুলি আমি 2টা দাবী দিছিলোঁ। কাৰণ আমি এইটোত বিশ্বাসী যে শেষৰখন মাদ্ৰাছা থকালৈকে জেহাদী প্ৰস্তুত হৈয়ে থাকে।